চিঠি লিখাটো কিহৰ চিঠি? মইতো বিজেপিৰ পৰা আৰু ৰাজু নাৰ্জাৰী হ'ল UPPLৰ দলৰ পৰা। মোৰ দলৰ কি হয় নহয়, মোৰ দল আছে, মোৰ দলে হেৰি কৰিব। ৰাজু নাৰ্জাৰী কোন হয় চিঠি লিখাৰ? ৰাজু নাৰ্জাৰী চিফ হয় নেকি? আৰু আমি চৰকাৰ চলাই আছোঁ, আমি দল চলোৱা নাই। চৰকাৰত মই কালি স্পষ্টীকৰণ দি দিছোঁ যে ভংগ হোৱাৰ কোনো মন্তব্য মই দিয়া নাই আৰু ভংগ নহয়, চৰকাৰ চলিব। কিন্তু বিজেপি ৰাষ্ট্ৰীয় দল, ৰাষ্ট্ৰীয় দল প্লাছ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ। তো আপোনালোকেতো জানেই, ঝাৰখণ্ড দেখিছে, বিহাৰ দেখিছে, মহাৰাষ্ট্ৰ দেখিছে আৰু বেলেগ বেলেগ ৰাজ্যৰ কাহিনী দেখিছে। তো সেইটোৰ ওপৰত বেছ কৰিলে সেই কথাটো আহে। আৰু সাংবাদিক বন্ধুৱে এনেকুৱা এটা কুৱেশ্যন সুধিছে মোক দলৰ হৈ পেলাই। তো মই দলৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা, প্ৰথমেতো মোৰ প্ৰথমে দল হিচাপেহে মই নিৰ্বাচিত হৈ আহিছোঁ, তাৰপিছতহে মই EM হৈ আছোঁ। তো সেইকাৰণে দলৰ প্ৰায়ৰিটি ফাৰ্ষ্ট। তো দলক যদি কোনোবা অৱজ্ঞা কৰে বা নেগলেক্টিং কথা কয়, তেনেহ'লেতো নিশ্চয় তাক প্ৰতি উত্তৰ দিবই লাগিব। তো আৰু মই কৈছোঁ যে সেইটো মই চৰকাৰী কাৰ্যক্ৰম নাছিল, দলীয় বৈঠক আছিল। সেই দলীয় বৈঠকত যেনেকুৱা কথা কৈছে, সেই কথাৰ পৰিপ্ৰেক্ষিতত মই উত্তৰ দিছোঁ যে বিজেপি শক্তিশালী দল, বিজেপি পাৰে, কিন্তু এইটো মতলব নহয় যে ভাঙি দিব, এইটো মই কোৱা নাই। এইটো তেওঁ অলপ কালাৰ কৰিছে। কাৰণ আৰু কেইদিনমান আগতে এই যে পাৰিষদসকল এই আমাৰ ৰাজ্যিক সভাপতিসকলৰ লগত ধৰা নাই, হাইকমাণ্ডৰ লগত ধৰা নাই, এইবিলাক মিডিয়া সাংবাদিক চেনেলৰ সাংবাদিকে এইটো অলপ কালাৰ কৰি থাকিলে একো নহয়। চৰকাৰ চলিব, চৰকাৰ চলি আছে। আৰু এইবিলাক কথাত আহি থাকে। ৰাজু নাৰ্জাৰী যি কথা কৈছে তেওঁ কওক, তেওঁ দল হিচাপে কওক, তেওঁৰ দল লৈ ব্যস্ত থাকক। আমাৰ বিজেপি লৈ ব্যস্ত থাকিব নালাগে নহয়। বিজেপিৰ দলৰ কোনে কি কৰিছে নকৰিছে, এইটো দিছ ইজ আৱাৰ লুক আউট। ৰাজু নাৰ্জাৰী UPPLত মাথা মাৰক, UPPL দল লৈ চিন্তা কৰক, আপোনাৰ দল ষ্ট্ৰং কৰক, আপোনাৰ দল বেটি ষ্ট্ৰং কৰক। বিজেপিক আপুনি শিকাব নালাগে নহয়, বিজেপি ৰাষ্ট্ৰীয় দল হয়। তো সেইকাৰণে আৰু বেছি নকৰোঁ। আজি ভাল লাগিছে, প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। আৰু অহা নেক্সট আমি কোকৰাঝাৰ, গোসাইগাঁও RNB হস্পিটেলত কৰিম আৰু কাজলগাঁও হস্পিটেলত কৰিম। ধন্যবাদ।